Hello guys, welcome back to my YouTube channel. So সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এফালে ওলাইছো লখিমপুৰত আমাৰ দাদাৰ ছোৱালীজনী শান্তি বিয়া আছে। সো এতিয়া টাইম হৈছে 7টা। আমি গা চা ধুই ৰেডি হৈ মেলি ওলাইছো। সো বলা ব্লগটো ষ্টাৰ্ট কৰো। এতিয়া আমি গৈ আছো ওলালো আৰু ঘৰৰ পৰা তেল চেল ভৰাই লৈছো। অলপ আগত ডিম্পিক হাতত উঠাই লম। তাই ৰখি আছে আমাৰ বাবে। তেনে ক'ত যাবা? লখিমপুৰ। আমি টেঙা খাটি গেলি পাই গ'লো। সেয়া বাইদেউ ওলাই মেলি আহিছে। পাগল ৱেলকাম বেক। আমি এতিয়া ধেমাজি পালোহি সৰুবাক লৈ। তাৰপিছত আমি লখিমপুৰ যাম। বৈ থাকক। লিপিকা পানী মাৰি হাই লিপিকা ওলোৱাই নাই এতিয়ালৈকে। আকৌ আহিলো গাইজ। আমি এতিয়া বাই ওলাই মেলি এই নোযোৱা নেকি বিয়া খাবলৈ? বোলা 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 চোলা পিন্ধিবা ব'লা। এফালে আমাৰ বাইদেউ ওলাই আছে সাজি কাচি। আমি বাহঁতৰ ঘৰত ওলাই মেলি বিয়ালৈ গৈ আছো। এতিয়া আমি একেবাৰে লাষ্টত গৈছো। এইফালে আছে আমাৰ ভিনি বা ডিম্পি মা দেউতাক ফালে আছে। আমি একেবাৰে পিছফালে। আমি এতিয়া সোৱণশিৰি নদী পাই গ'লোহি। এতিয়া আমি পালোহি লখিমপুৰৰ বিখ্যাত পদুমণি আই থান। টিলিঙা মন্দিৰ নিচিনা একেই। ৰাস্তা কিনাৰতে আছে দোকান পোহাৰবোৰ আৰু মন্দিৰটো ৰাস্তা কিনাৰতে। এয়া আমি এতিয়া বিয়া ঘৰ পাই গ'লোহি। এইবোৰ সকলোবোৰ আমাৰ ঘৰৰ মানুহে হয়। এয়া আমাৰ খুৰী ভাইটি বা এয়া বা এয়া পোৱালীজনী এয়া আমাৰ বৌ দাদা পেহী দেউতা বা। এয়া দেখিছে এতিয়া আমি গোটেই পেহীকেইজনীয়ে লগতে শৰাই দিব গৈছোঁ। যিহেতু শান্তি বিয়াত শৰাই খুজি। ফটোশ্বুট চলি আছে। এজনী আমাৰ কইনা আৰু লগত এজনী গু। তো গাইজ এতিয়া আমি বিয়া খাই ৰিটাৰ্ণ হৈ আহিছোঁ। এতিয়া আমি ধেমাজি যাম লখিমপুৰৰ পৰা বাৰ ঘৰলৈ। আজি বাৰ বাৰ্থডে আছে, বোলে পাৰ্টি দিব। বেটি কেক কাটিবা।
বাৰ্থডে গাৰ্ল আহা আহা কেক কাটি আহা লাজে লাগিছে তাৰ কাট 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 হেপী বাৰ্থডে টু ইউ হেপী পাপাক খুৱাই দিয়া গালত অকণমান লগাই দিওঁ অঁ চবে কেক খাইছে চাওঁ ক'ত কেক খাইছা কেক খাইছা বাৰ্থডে গাৰ্ল পুৰা কামত লাগিছে এফালে হাচোন লিপিকা আয়া তোমাৰ কাৰণে গিফ্ট এটা আনিছো 10,000 টকা বাণ্ডেল 10,000 বাণ্ডেল হয় অঁ এই গিফ্টটো এতিয়া নুখুলিবা পিছত আলহী গ'লে খুলিবা নহ'লে চুৰ হৈ যাবতো ই নুখুলিবি কৈছিলো অঁ মনে মনে থৈ দে লুকুৱাই থৈ দে নিজে চাই ল আৰে পইচাটো ভিতৰত থকা মালটো মেইন ন বাহিৰৰ পেকিংটো বেয়া দিছোঁ কিন্তু 10,000 পেকিং কৰি দিছোঁ ন বাৰ্থডে বুলি থেংক ইউ বুলি কওঁ ফাইনেলি বেক টু হোম গাইজ চব যোনটো কি ধুনীয়া লাগিছে পানীত ৰিফ্লেকশ্যন হৈছে